আপোনালোকে ইতিমধ্যে জানে যে যোৱা 22 তাৰিখে মুকুল কাথাৰ তেখেত সেক্ৰেটাৰী কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সেক্ৰেটাৰী তেখেতৰ বিৰুদ্ধে এখন এজাহাৰ দিছিলে চেংপি টেৰংপি নামৰ এগৰাকী মহিলা তেখেতৰে সিস্টাৰ ইন ল যে তেখেতক এছল্ট কৰা বুলি সেই সম্বন্ধে 22 তাৰিখে এখন এজাহাৰ পাই আমি এটা গোচৰ ৰুজু কৰিছো আৰু এই গোচৰ তদন্ত চলি থকা অৱস্থাতে সিদিনাই সন্ধিয়া অলপ দেৰিকে মুকুল কাথাৰে তেখেতৰ নিজৰ ইন লজৰ ঘৰত গৈ এটা ইনসিডেন্ট কৰা বুলি খবৰ পোৱা যায় আৰু তেখেতে গৈ তাত তেখেতৰ ওয়াইফে সেই সম্বন্ধে যোৱাকালি এখন এফআইআৰ আমাক দিয়ে তেখেতৰ ওয়াইফৰ নাম হ'ল লিন্ডা লিন টেৰংপি আৰু এই দুইটা গোচৰ প্ৰথম গোচৰটো পোৱাৰ লগে লগে আমি সিদিনাই নিশা মুকুল কাথাৰৰ ঘৰত আমি তেখেতক সাৰ্চ কৰিবলৈ যোৱা হয় কিন্তু তেখেত ইতিমধ্যে ঘৰত নাছিলে তেখেতৰ ঘৰ সাৰ্চ কৰা হ'ল আৰু গম পোৱা গ'ল যে তেখেত ডিফুত বৰ্তমান নাই তাৰ পিছত আমি বেলেগ খবৰ লগাই গম পালো যে তেখেত গুৱাহাটীৰ ইতিমধ্যে ইয়াৰ পৰা ডিফুৰ পৰা ওলাই গৈছে আৰু আমি তেখেতক কৰায়ত্ব কৰিবৰ কাৰণে বেলেগ ধৰণৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছো আৰু যেটো তেখেতে ৰিভলভাৰ ব্যৱহাৰ কৰিছিল তেখেতে ফায়াৰ কৰিছিল সেই ৰিভলভাৰটো আমি ইতিমধ্যে জব্দ কৰিছো তেখেতৰ ঘৰত আমি পাইছো উদ্ধাৰ কৰিছো আৰু তদন্ত অব্যাহত আছে আৰু কিবা ইয়াৰ বিগত অনাগত সময়ত কিবা যদি নতুন তথ্য আহে আমি আপোনালোকক জনাম তেখেতে ঘৈণীয়েকে তেখেতক মিসবিহেভ কৰা বুলি দিছে আৰু এটা ফায়াৰ কৰা বুলি দিছে এক ৰাউণ্ড ফায়াৰ কৰা বুলি দিছে নাই এজাহাৰ নাই কোৱা ইন্টিমিডেট কৰা বুলি কৈছে এছল্ট ফিজিক্যালি কৰা নাই ইন্টিমিডেট কৰা বুলি কৈছে আৰু এক ৰাউণ্ড ফায়াৰ কৰিছে মাটিত আৰু আমি সেই বুলেটটো উদ্ধাৰ কৰিছো ইতিমধ্যে ফায়াৰ বুলেটটো সিস্টাৰ ইন ল এছল্ট কৰিছে বুলি কৈছে গাড়ী হয় এই গোচৰ ৰুজু হৈছে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আপোনাৰ ডিফু পিএছ কেছ নম্বৰ 43/23 আন্ডাৰ সেকশন 341 323 506 আইপিসি আৰু যেটো পিছৰ গোচৰ ৰুজু হৈছে হেতু ডিফু পিএছ কেছ নম্বৰ 44 আন্ডাৰ 44/23 আন্ডাৰ সেকশন 447 294A 506 IPC read with section 25 1A/27 arms act হয়